হেল্ল' গাইজ গুড মৰ্ণিং সকলোকে চেনেলটোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি সৰস্বতী পূজা সকলোকে সৰস্বতী পূজাৰ শুভকামনা জনাইছোঁ। যিহেতু এতিয়া স্কুল কলেজ নাই সকলো সেই সৰস্বতী পূজা যাবলৈ নিজৰ জেগাত যদি থাকিলেও হয় তেতিয়া গ'লো হয়, কিন্তু ইয়াততো বিশেষ একো নাই। গতিকে আমি আহিছোঁ কন্যাকা বহুমুখী পামলৈ, কিন্তু তালৈ যোৱা ৰাস্তাটো অকণমান খেলি মেলি লাগিছে, সেইকাৰণে ৰখি আছোঁ কোনোবা এজনক সুধিবৰ বাবে। আৰু এতিয়া যাম, গৈ পাই পেলাই সকলোখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ ঘৰৰ পৰা হয় প্ৰায় 9 কিলোমিটাৰ আৰু আমি আহি পাই গ'লোঁ কন্যাকা। এইখনেই হৈছে কন্যাকাৰ মেইন গেট আৰু ভিতৰত কিমান কি আছে আপোনালোকক দেখাই যাম, চাব। ইমানেই ধুনীয়া ফুল, আচলতে ফুল দেখি আপোনালোক আচৰিত হৈ যাব। আৰু ইয়াতে এটা ফোন নম্বৰৰ লগতে চহী ল'লে, দি পেলাই আমি দুইটা সোমাই গ'লোঁ কন্যাকা ভিতৰলৈ। আৰু বাইক বা গাড়ীৰে আপোনালোকে ধুনীয়াকৈ গোটেই কন্যাকাখন ফুৰিব পাৰে। আৰু ৰাইট চাইডে কটেজ আছে আৰু লেফ্ট চাইডে আছে নামঘৰ। আৰু এই বগৰীজোপাত ঢেৰ বগৰী লাগি আছিলে, খাওঁ খাওঁ লাগিছিলে দেখি পেলাই, কিন্তু নৰলোঁ। আৰু এইফালে আছে অতিথিশালা, বহুত বেছি ধুনীয়া। মই ভবা নাছিলোঁ যে ইমানো যে কল্পনাতকৈও বেছি ধুনীয়া। মই কৈ থকা শুনিছিলোঁ কিন্তু অহা নাছিলোঁ। এইখন হৈছে ৰেষ্টুৰেণ্ট, য'ত চাইনিজ খাদ্যসমূহ পোৱা যায়। আৰু এয়া অকণমান দূৰত আছে নাৰ্চাৰী। মই ধুনীয়াকৈ দেখাই যাম বাৰু, চাই যাব। ভবাতকৈও বহুত বেছি ধুনীয়া। এখন বালিৰ চাপৰিত এনে এটা ৰূপ দিবৰ বাবে কিমানখিনি কষ্ট, ভাবি আচৰিত লাগিছে। ইমান ধুনীয়া লাগিছে। আমাৰ অসমতো যে এনেধৰণৰ ঠাইসমূহ আছে কল্পনাই কৰিব নোৱাৰি। বাহিৰত থকা নিচিনা লাগিছে। পৰিৱেশটো ইমানেই ধুনীয়া। আৰু এইফালে আছে আমৰ খেতি আৰু এইফালে নাৰিকলৰ গছ। এয়া অমিতা পকি আছে, চৰাই খাই আছে। বিলাতী বগৰী, কিহৰনো অভাৱ, কি ফলৰ গছ নাই ইয়াত। ইমানেই বেছি ধুনীয়া লাগিছে। আৰু এইফালে কিবা দেখিছে গ্ৰীণকৈ, তাত কিবা পচাই থোৱা আছে। লগতে আছে এইফালে মৎস্য উৎপাদনৰ ক্ষেত্ৰ, ইয়াত মাছৰ পোনাসমূহ উৎপাদন কৰে। আৰু এইফালে দেখিছে পানী পূৰা মাৰি আছে আৰু সকলো মানুহে নিজৰ নিজৰ কামত ব্যস্ত। আৰু ইয়াতে আহি বহুত বেছি ভাল লাগিছে। আৰু ইয়াত দেখিছে নাই কিমান চাপৰতে এয়া ইমান সোনকালে আম ফুলিবলৈ লৈছে। আজি ফাগুনৰ প্ৰথম দিন হৈছেহে, এতিয়াই আম ফুলিছে। একদম খুব বেছি ভাল লাগিছে ইয়াত আহি পেলাই। এইফালে মৎস্য উৎপাদন কৰে। বহুত বেছি ধুনীয়া পৰিৱেশ, আপোনালোকো আহিব। ভিডিঅ'টো চাই থাকক। আৰু বহুতখিনি দেখুৱাবলৈ বাকী আছে, মোৰো চাবলৈ বাকী আছে, গতিকে ময়ো চাম, আপোনালোককো দেখাম। এতিয়া ব'লক।